এই চিন্তা চৰ্চাটো এতিয়া আমাৰ ওচৰ পাঁজৰে যিমান বসবাস কৰি আছোঁ হয়তো যি ঘটনা হৈছে সেইটোৰ ওপৰত এই প্ৰশাসনিক হিচাপত তদন্ত হ'ব লাগে। এইটো আমি চবেই চিন্তা কৰিছোঁ, এইটো তদন্ত হ'ব লাগে, উচিত শাস্তিও হ'ব লাগে। কিন্তু কথাটো সেই লৈ পেলাই আমি নিৰ্দোষ গাঁৱে ভূঞে বসবাস কৰি থকা আমি যে আছোঁ, এতিয়া পাব্লিকবিলাক বহুত আতংকিত হয়তো ক'ৰবাত হৈ আছে। সেই হিচাপত প্ৰত্যেক গাঁৱতে গাঁওবুঢ়া যিহেতু আছে, গাঁওবুঢ়াবিলাকৰ যাতে অলপ জনাজনি হওক। আমি যি শুনিছোঁ সেইটো আমাৰ পাব্লিকৰ আগত জনাব লাগিব, নহ'লে কি কোনোবা এটা শুনি আছে, কোনোবা বেলেগ কৈ আছে। সৰু এটা কথাটো কোনোবা এনেকৈ জনাই দিছে, এনেকুৱা হৈছে। তো এই হিচাপত মই আলোচনা কৰি পেলাই মোৰ ব্যক্তিগতভাৱে মই ভাবিছিলোঁ আমি যেনেকৈ আজি বহিছোঁ ঠিক তেনেকেই লগতে লাগিলে আমাৰ প্ৰশাসনিক আমাৰ লোকেল আই চি থাকক। যদি আমি চব আলোচনা কৰি পেলাই যদিও নিজৰ নিজৰ গাঁৱটো কণ্ট্ৰল কৰিব পাৰোঁ, তো আই চি থাকিলে আৰু বেছি ভাল হ'লে হয়। কিন্তু মই জনাইছিলোঁ আৰু আহিছিল, আহি কথা পাতিছোঁ। কথা পতাৰ পিছত তেনেকেই দিনৰ ভাগত দি হ'ল বহুত মানে এনেকৈ এটা স্কুলৰ ল'ৰা ছোৱালীৰ লগত ভয় খাইছে। তো আমি যিমান আহিছোঁ ইণ্টেলেকচুৱেল আদিবাসীৰ পৰা চান্তালৰ পৰা আৰু আপোনালোকৰ বড়োৰ পৰা হওক, একেলগে যদি অলপ সময় যেনেকৈ কৈছে সান্তনা বা গৈ পেলাই আহোঁ, খুবেই ভাল হ'ব। আৰু বেছি আলোচনাটোতো দেখাততো নাই।